নমস্কাৰ নলেজ 31ৰ এই বিশেষ ভিডিঅ'টোলৈ আপোনাক জনাইছোঁ স্বাগতম। আজি আমি আলোচনা কৰিম জেনেৰেল নলেজৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। বন্দে মাতৰম was sung for the first time in 1896 by ৰবীন্দ্ৰনাথ ঠাকুৰ at the বন্দে মাতৰম গীতটো প্ৰথমবাৰ গোৱা হৈছিল 1896ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা। এই বন্দে মাতৰম গীতটো প্ৰথমবাৰ কংগ্ৰেছৰ কোনখন অধিৱেশনত গোৱা হৈছিল প্ৰশ্নটোত সোধা হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰ্থাৎ কলকাতা কংগ্ৰেছ অধিৱেশনত প্ৰথমবাৰৰ বাবে বন্দে মাতৰম গীতটো গোৱা হৈছিল। এতিয়া জানি থওঁ এই কলকাতা কংগ্ৰেছ অধিৱেশনৰ সভাপতি কোন আছিল? সভাপতি আছিল ৰহিমতুল্লাহ এম ছায়ানী। নেক্সট কুৱেশ্যন, দ্য ছং জনগণ মন কম্প'জ বাই ৰবীন্দ্ৰনাথ টেগোৰ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন জানুৱাৰী 19, এইটো ফুল হৈ আছে 1912 হ'ব, আণ্ডাৰ দ্য টাইটেল অফ। ইয়াত কোৱা হৈছে যে জনগণ মন অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনগণ মন প্ৰথমতে কি নামেৰে পাব্লিছ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰটো, অৰ্থাৎ জনগণ মনৰ টাইটেল আছিল প্ৰথমতে ভাৰত বিধাতা। ভাৰত বিধাতা নামৰ টাইটেলেৰে এই জনগণ মনটো প্ৰথমতে পাব্লিছ হৈছিল 1912 চনত। ইয়াৰ লগতে আমি ইয়াৰ লগত জড়িত কিছুমান ইনফৰ্মেশ্যন জানি থওঁ। এই জনগণ মনটো নেশ্যনেল এন্থেম হিচাপে গ্ৰহণ কৰা হৈছিল 24 জানুৱাৰী 1950 চনত আৰু 1911 চনৰ কলকাতা কংগ্ৰেছৰ অধিৱেশনত এই জনগণ মন প্ৰথমবাৰৰ বাবে গোৱা হৈছিল। নেক্সট কুৱেশ্যন, which Indian freedom fighter is known as Punjab Keshri or Sher-e-Punjab? Sher-e-Punjab আৰু পাঞ্জাব কেশৰী বুলি কোনজন মুক্তিযোদ্ধাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লালা ৰাজপথ ৰায়। এই লালা ৰাজপথ ৰায় ছাইমন কমিশ্যনৰ সময়ত 1928 চনত তেওঁৰ মৃত্যু হৈছিল লাঠি চাৰ্জত, অৰ্থাৎ ছাইমন কমিশ্যনৰ এগেইনষ্টত যি প্ৰটেষ্ট হৈছিল তাত হোৱা লাঠি চাৰ্জত তেওঁৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য 1857? অৰ্থাৎ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জন আছিল গভৰ্ণৰ জেনেৰেল চিপাহী বিদ্ৰোহৰ সময়ত। নেক্সট কুৱেশ্যন, দ্য ব্লেক হোল ট্ৰেজেডি টুক প্লেচ এট ফৰ্ট উইলিয়াম ইন 1756 ইন দ্য চিটি অফ। অৰ্থাৎ ব্লেক হোল ট্ৰেজেডি কেতিয়া অৰ্থাৎ ক'ত সংঘটিত হৈছিল? 1756 চনত সংঘটিত হৈছিল, কিন্তু ক'ত সংঘটিত হৈছিল বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কলকাতাত সংঘটিত হৈছিল এই ব্লেক হোল ট্ৰেজেডি। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ কলকাতা মেডিকেল কলেজ ৱাজ ষ্টাব্লিছ? কলকাতা মেডিকেল কলেজ কেতিয়া ষ্টাব্লিছ কৰা হৈছিল? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, 1835ত ষ্টাব্লিছ কৰা হৈছিল কলকাতা মেডিকেল কলেজ। চম্পাৰণ এণ্ড খেদা সত্যাগ্ৰহ ৱেৰ লিড বাই। চম্পাৰণ আৰু খেদা সত্যাগ্ৰহৰ বিষয়ে আমি শুনিছোঁ। এই দুটা আন্দোলন কোনে নেতৃত্ব দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন এ গান্ধীজীয়ে দুয়োটা আন্দোলনৰ নেতৃত্ব দিছিল। এতিয়া জানি থওঁ ইয়াৰে কোনটো আন্দোলন কেতিয়া হৈছিল। চম্পাৰণ মুভমেণ্ট হৈছিল 1917 চনত আৰু খেদা আন্দোলন হৈছিল 1918 চনত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লিডাৰ অফ দ্য গাদ্দাৰ পাৰ্টি? গাদ্দাৰ পাৰ্টিৰ লিডাৰ কোন আছিল? সঘনাই পৰীক্ষাত আহি থকা প্ৰশ্ন এইবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4টা আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ লালা হাৰদয়াল গাদ্দাৰ পাৰ্টিৰ লিডাৰ আছিল। এই গাদ্দাৰ পাৰ্টিৰ মেইন এইম আছিল কিছুমান তেওঁলোকৰ ভাৰত স্বাধীনৰ সম্পৰ্কত কিছুমান আন্দোলন তেওঁলোকে চলাই আছিল। এই গাদ্দাৰ পাৰ্টি USA ত প্ৰথম ষ্টাব্লিছ হৈছিল 1913 চনত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ আলিগড় মুছলিম ইউনিভাৰ্চিটি? আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ ফাউণ্ডাৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সৈয়দ আহমেদ খান। আহমদ খান আছিল এই আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ফাউণ্ডাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং নিউজ পেপাৰ ৱাজ ষ্টাৰ্টেড বাই এনি বেচাণ্ট? এনি বেচাণ্টে কোনখন নিউজ পেপাৰ আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি। অপশ্যন বিটো ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ নিউ ইণ্ডিয়াখন এনি বেচাণ্টে আৰম্ভ কৰিছিল। ইয়াৰ লগতে আমি জানি থওঁ এনি বেচাণ্ট কংগ্ৰেছৰ কোনখন অধিৱেশনৰ প্ৰেচিডেণ্ট আছিল? তেওঁ আছিল 1917 চনৰ অধিৱেশনৰ প্ৰেচিডেণ্ট। আন এটা উল্লেখ কৰিবলগীয়া কথা যে তেওঁ প্ৰথম কংগ্ৰেছৰ মহিলা প্ৰেচিডেণ্ট আছিল। নেক্সট কুৱেশ্যন, হু কম্প'জড দ্য ছং সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা? সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা সেই গীতটো কোনে কম্প'জ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, মহম্মদ ইকবাল। মহম্মদ ইকবালে কম্প'জ কৰিছিল সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা। নেক্সট কুৱেশ্যন, গান্ধী আৰউইন পেক ৱাজ চাইন অন? গান্ধী আৰউইন পেক কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1931 চন, কিন্তু তিনিওটা অপশ্যনত 1931 চনে দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো জানিবলৈ আমি ডেটটো মনত ৰাখিব লাগিব। ইয়াৰ ডেটটো হ'ব অপশ্যন বি, শুদ্ধ উত্তৰ 5 মাৰ্চ 1931 চনত গান্ধী আৰউইন পেক স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, হু ৰেফাৰ্ড গান্ধীজী এজ দ্য হাফ নেকেড ফকীৰ? অৰ্ধনগ্ন ফকীৰ বুলি গান্ধীজীক কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, উইনষ্টন চাৰ্চিলে কৈছিল। চাৰ্চিলে কৈছিল হাফ নেকেড ফকীৰ বুলি গান্ধীজীক। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য শ্বিপ অফ কেপ্টেইন হকিন্স বাই হুইচ হি কেম টু চুৰট? কেপ্টেইন হকিন্স আহিছিল চুৰটলৈ, কিন্তু কোনখন জাহাজেৰে তেওঁ চুৰটত আহি উপস্থিত হৈছিল সেইটো সুধিছে। ইয়াৰ জাহাজখনৰ নাম হ'ল অপশ্যন এ, হেক্টৰ। হেক্টৰ নামৰ জাহাজখনেৰে তেওঁ আহি চুৰটত উপস্থিত হৈছিল। দ্য ফেমাছ পেইণ্টিং ভাৰত মাতা ৱাজ পেইণ্টেড বাই? জনপ্ৰিয় পেইণ্টিং ভাৰত মাতাখন কোনে আঁকিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল
চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অৱনীন্দ্ৰনাথ টাগোৰ। অপশ্যন ডিটো ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ ভাৰত মাতা চিত্ৰখন আঁকিছিল। অপশ্যন ডিটো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, সুভাষ চন্দ্ৰ বসু বিকাম দ্য সুপ্ৰিম কমাণ্ডাৰ অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি। সুভাষ চন্দ্ৰ বস কেতিয়া সুপ্ৰিম কমাণ্ডাৰ হৈছিল ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি। অপশ্যন চিটো ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ 1943 চনত সুভাষ চন্দ্ৰ বসু ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ সুপ্ৰিম কমাণ্ডাৰ হিচাপে নিযুক্তি হৈছিল। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া বন্দে মাতৰম ৱাজ ৰিটন বাই। বন্দে মাতৰম নেশ্যনেল ছং বন্দে মাতৰম কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো আমি জানোৱে, অপশ্যন এ বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল নেশ্যনেল ছং বন্দে মাতৰম। ভিডিঅ'টো যদি আপুনি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেৰিব।